পালেং শাকৰ লগত মাছ বনাই খাম ব'লক। এয়া চব মই যোগাৰ কৰি লৈছোঁ। পিঁয়াজ জলকীয়া কাটি লৈছোঁ, আলু সিজাই থোৱা আছে, পাচলি কাটি লৈছোঁ, পালেং শাক। এয়া হালধি দি দিছোঁ মাছত, ধুনীয়াকৈ সানি লৈছোঁ হালধিটো মাছত মানে লগাকৈ। কেৰাহী গৰম হৈ গ'ল, তেল দি দিছোঁ। মাছ কেইপিচ প্ৰথমতে ফ্ৰাই কৰি লওঁ। এয়া পিচ পিচকৈ তেলত দি দিছোঁ। ভালকৈ লৰাই লৈছোঁ। আমাৰ মাছ হৈছে মোটামুটি। এই আলুটো পিটিকি লৈছোঁ, মানে কি পালেং শাকৰ লগত আলু পিটিকা হ'লেহে মানে খাবলৈ ভাল লাগে আলু দিলে। আলুটো পিটিকি লৈছোঁ। এয়া মেথি গুটি দি দিছোঁ তেলত, মানে মেথি গুটিটো ফুটুৱাই লৈছোঁ মানে। এয়া পিঁয়াজ আৰু জলকীয়া দি দিছোঁ। হালধি অকণমান দি দিছোঁ। এয়া পালেং শাকখিনি দি দিছোঁ। পালেং শাকখিনি অলপ ভাজিম, মানে অকণমান টুটুৱাই পেলাই ল'ম। তাৰ পাছত আলুখিনি দি দিম। এয়া সোৱাদ অনুসৰি নিমখ দি দিছোঁ, যিমানকণ প্ৰয়োজন হয়। ভাজি লোৱাৰ পাছত এতিয়া আলুখিনি দি দিছোঁ। এতিয়া ধুনীয়াকৈ ভাজি ল'ম, তাৰপাছতে পানী দি দিম। সেয়া ভাজি হৈ গৈছে, এতিয়া পানী দি দিম। পানী দি দিয়া হৈছে। এয়া শাক হৈছে, এতিয়া মাছ দি দিছোঁ, উতলা অকণ মাছ দি দিছোঁ। এতিয়া অকণমান উতলিবলৈ দিম, তাৰপাছতে নমাই দিম। আমাৰ শাক হৈ গ'ল, ইমান ধুনীয়া কালাৰ এটা আহিছে, দেখিছে। এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিওঁ, যিহেতু আমাৰ শাক। সেয়া আমাৰ ভাত ৰেডি হৈ আছে। সেইকণ অকণমান চাটনি, ৰঙালাও আলু ভাজি, সেয়া মাছৰ তৰকাৰী। এয়া জিলমিল শাক আলু এনেকৈ দি বনাইছিলোঁ, আৰু অকণমান আছিলে। অকণমান মাছৰ পেটু আছে, দেখিছে এইকণ। তো আমি খাই লওঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই।